হেল্ল' গাইজ IPLৰ টাইমত টিমত বেটিং কৰা এপ্লিকেশ্যনৰ বিষয়ে মোক বহুতে সুধি আছিল। মই মোৰ চেনেলত 2-3টা ভিডিঅ' বনোৱা আছে টিমত বেটিং কৰা। MPL অপিনিয়ন হৈ গ'ল, প্ৰব হৈ গ'ল, কিন্তু এনেকুৱা এপবোৰ অসমত ডাইৰেক্টলি লিগেল নহয়। এইবোৰ খেলিবলৈ তোমালোকে GPS এমুলেটাৰ আৰু কিছুমান কাম কৰিব লাগিব। কিন্তু ডাইৰেক্ট লিগেল হোৱা এপ্লিকেশ্যন এটা তোমালোকৰ কাৰণে লৈ আহিছোঁ। এপ্লিকেশ্যনটো ডাউনলোড কৰি ছাইন আপ কৰি ল'বা। এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা। তাৰ পাছত তোমালোকে এনেকুৱা এটা পেজ দেখিবলৈ পাবা। ইয়াতে তোমালোকে টিমত বেটিং কৰিব পাৰিবা আৰু এই এপ্লিকেশ্যনটোত বহুত ধৰণৰ গেম আছে, কালাৰ প্ৰেডিকশ্যন আছে, এভিয়েটৰ আছে, কিন্তু এইবোৰৰ কথা নকওঁ আজি। তোমালোকে IPL লিখা বেনাৰটোত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকক আজিৰ মেচটোলৈ লৈ যাব। ইয়াতে তোমালোকৰ কুৱেশ্যন থাকিব, কোনটো টিম জিকিব, কোনটো টিম টছ জিকিব, মেন অফ দ্য মেচ কোন বনিব, প্ৰথম 6 কোনে মাৰিব, প্ৰথম 4 কোনে মাৰিব। প্ৰথম কুৱেশ্যনটোত সুধিছে যে কোনটো টিম জিকিব। যদি CSK জিকে তেনেহ'লে CSKত ক্লিক কৰি পেলাই কিমান টকা বেটিং কৰিবা সেইটো তোমালোকে লিখি দিবা। 50ত তোমালোকে 100 পাই আছা, মানে 2x হৈ গৈ আছে পইচাটো। আৰু এনেকুৱা বহুত কুৱেশ্যন আছে, তোমালোকে চাই এনচাৰ দিব পাৰা। এপ্লিকেশ্যনটোত পইচা এড কৰিবলৈ ৰিচাৰ্জত ক্লিক কৰিবা। ৰিচাৰ্জত ক্লিক কৰাৰ পাছত মিনিমাম তোমালোকে ইয়াতে 500 টকা এটা ইনভেষ্ট মাৰিব লাগিব। 500 টকা টাইপ কৰাৰ পাছত তোমালোকে ৰিচাৰ্জত যাবা। তাৰপিছত তোমালোকৰ যোনটোৱে UPI একাউণ্ট আছে, গুগল পে', ফোনপে', পে'টিএম, তাত ক্লিক কৰি পেলাই তোমালোকৰ ইয়াতে অ'পেন এপত গৈ ডাইৰেক্টো পে'মেণ্ট কৰিব পাৰা, নহ'লে স্কেনাৰত পে'মেণ্ট কৰি পেলাই তোমালোকৰ যোনটো পে'মেণ্ট হৈ গ'ল তাৰে স্ক্ৰীনশ্বটটো ইয়াতে ছাবমিট কৰি দিব পাৰা। বহুত চিম্পল এপ্লিকেশ্যন হয় আৰু বাকী এপ্লিকেশ্যনৰ নিচিনা ইয়াতে 30% টেক্সো নাকাটে। তোমালোকে যিমান টকা উইনিং কৰিবা পুৰা টকাটোৱে তোমালোকে ৱালেটত পাই যাবা। এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা।